নমস্কাৰ মই বিকাশ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। এইটো ভিডিঅ'ত মই আপোনালোকক যোৰহাট ষ্টেডিয়ামৰ কাষত যিটো কোভিড কেয়াৰ চেণ্টাৰ আছে মই তালৈ চিধা আপোনালোকক লৈ যাম। পিছে আপোনালোকে যিটো বস্তু নুচুব তাত আৰু ভিডিঅ'টো এগৰাকী বৌয়ে কৰিছে, যাৰ পজিটিভ হোৱাৰ পিছত সেই হস্পিটেলখনত গৈছিল আৰু হস্পিটেলখনত কেনেকুৱা সুবিধা পালে, কি পালে আৰু হস্পিটেলখনৰ ভিতৰটো কেনেকুৱা। মই বৌক কৈছিলোঁ যে এটা ভিডিঅ' কৰি আপুনি মোক পঠিয়াই দিয়ক, আৰু অৱশ্যে তেওঁলোক এতিয়া ঘৰ অহাৰ পিছত মই তেওঁলোকৰ পৰা ধুনীয়াকৈ ভিডিঅ'টো লৈ আপোনালোকলৈ আগবঢ়াই দিছোঁ, যাতে আপোনালোকেও এই ভিডিঅ'টো চাওক আৰু আপোনালোকে জানিব পাৰিব যে কোভিড কেয়াৰ চেণ্টাৰ কিমান সুবিধাৰ হয় আৰু কেনেকুৱা কি কথা আপোনালোকে ভিডিঅ'টোতে গম পাব। তো বহুত বেছি দেৰি আপোনালোকক বৰ নকৰে, মই ভিডিঅ'টো আগবঢ়াই লৈ গৈ আছোঁ। আৰু এইটোৱে হৈছে যোৰহাট ষ্টেডিয়ামৰ কাষত থকা কোভিড কেয়াৰ চেণ্টাৰটো। ইয়াৰ ভিতৰতে আপোনালোকে গোটেইখিনি বস্তু এতিয়া ভালকৈ চাব পাব। তাৰ কাৰণে বহুত বেছি ধন্যবাদ যে আপুনি ইমান ধুনীয়াকৈ ইমান ডিটেইলত ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়ালে আমাৰ কাৰণে। প্ৰথমতে পেচেণ্ট আহি ইয়াতে নিজৰ গোটেইখিনি কথা কৈ কোনটো ৰুম দিব, কি কৰিব কৈ দিয়ে, আৰু ইয়াৰ পৰাই বিচনা চাদৰ, গাৰু কিলিপ যি য'ত লাগে, আঁঠুৱা গোটেইখিনি লৈ ৰুমলৈ পঠিয়াই দিয়ে। এইটো এতিয়া সন্ধিয়াৰ পৰিৱেশ, কেউপিনে লাইট জ্বলি আছে। এইফালে ষ্টাফ হয়, ডক্টৰ, নাৰ্ছ, এইফালে এনি টাইম এইফালে থাকে এইটো ছাইড। এইফালে পেচেণ্টৰ হয়। এইফালে প্ৰথমখিনিত আছে আপোনাৰ ইয়াত হাংগাৰ 2 বুলি নামাকৰণ কৰা হৈছে। ইয়াত আপোনাৰ জেন্টছৰ হয়, এইখিনি দুটা লাইন। এইফালে এটা বৃহৎ লাইন আছে, প্ৰায় 24-25টামান ৰুমৰ সৈতে এটা লাইন আছে। এইফালে এইটো হাংগাৰ 2 নাম দি থৈছে। এইফালে কমপ্লিটলি পুৰুষৰ হয়, ইয়াত মহিলাৰ হেৰি নাই, নিষেধ আছে, মহিলা প্ৰৱেশ নিষেধ। কমপ্লিটলি পুৰুষসকল ইয়াত থাকে। এইটো পৰিৱেশ। এইফালে ষ্টাফ, নাৰ্ছ, ডক্টৰছ এনি টাইম থাকে। এইফালে পেচেণ্টৰ দুটা ৰ' আছে পূৰা আপোনাৰ জেন্টছৰ কাৰণে। এইটো এটা বৃহৎ কৰিডৰ। এইফালে আছে ডফিং ৰুম, ইয়াত চাফাই কৰ্মীবোৰ হেৰি কৰি থাকে। এইটো লাইনত খোজকাঢ়ি থাকে। আমাৰ যদি কিবা বিশেষ দৰকাৰ হয়, আমি তেতিয়া নাৰ্ছসকলৰ লগত এনেকৈ এইফালৰ পৰা মাতি আমি কথা হ'ব পাৰোঁ। কিন্তু এইখিনি যিখিনি ৰছী দিয়া আছে, সেই ৰছীখিনি ক্ৰছ কৰি পেচেণ্ট ইফালে যাব নোৱাৰে, আৰু ইফালৰ পৰা নাৰ্ছ এইফালে আহিব নাহে, আৰু আহিলেও PPE কিট পিন্ধিহে তেওঁলোকে এইফালে আহে। এইফালে হৈ গ'ল আপোনাৰ, এই ছাইডটো হ'ল হাংগাৰ 1 নামেৰে নামাকৰণ কৰা হৈছে। ইয়াত এইবোৰ দেখিছে বাল্টিং, মগ। অহাৰ লগে লগে ইয়াৰ এটা দুটা যেটা লাগে আমি ৰুমত সোমোৱাই ল'ব পাৰোঁ। এইফালে মই সোমাব পাৰিম। ইয়াত তেনেকৈ 1ৰ পৰা 27লৈকে এনেকৈ ৰুম আছে। প্ৰত্যেক ৰুমতে 3খন বিচনা, 2টা AC আছে। সেইটো চেণ্ট্ৰেল AC হয়। ওপৰত দেখুৱাইছোঁ, ওপৰত এনেকৈ ফেন, লাইট। যেতিয়া ৰাতি AC সমূহ অফ কৰি দিয়া হয়, তাৰপিছত ওপৰৰ ফেনসমূহ চলাই দিয়ে, আৰু এটা ৰুমত এখন ফেন থাকে। সেই ফেনখিনি নিজৰ ইচ্ছা অনুযায়ী লগাই ল'ব পাৰে। এনেকৈ সেই আগলৈকে আছে। ইয়াত সকলোখিনি কোনোবা হয়তো ক'ৰবাৰ 3গৰাকীও আছে, ক'ৰবাত হয়তো কোনোবা পৰিয়ালো আছে, এনেকৈ আছে। আৰু সিফালৰ এটা ৰ' আছে, সেই ৰ'টোত কমপ্লিটলি ফেমিলি বুলি ক'ব পাৰি, ফেমিলিসমূহ আছে। এনেকৈ এডোখৰত অলপ খালী স্পেচ আছে। ইয়াতে সন্ধিয়া হ'লে মানুহসকল বহে, চব ধেমালি কৰে, আৰু অলপ সময়ৰ পিছত নাচ গান আৰম্ভ হৈ যায় ৰাতি খাবলৈ দিয়াৰ পিছত। এইখিনিত আপোনাৰ আমাৰ যিসমূহ খাদ্য ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি ব্ৰেকফাষ্ট, লাঞ্চ, আবেলি চাহ, ডিনাৰ চব এইখিনিতে দিয়ে। এইখিনিৰ পৰা আমি লৈ গৈ ৰুমে খাওঁ। এইফালে ওলাই আপোনাৰ PPE কিট, ডিছপ'জেবল ৰুম। ইয়াতে ডক্টৰছ, নাৰ্ছ তেওঁলোকে PPE কিটসমূহ সলাই পেলাই ভিতৰে তেওঁলোকৰ ফালে গুচি যায়। আৰু এইটো হৈ গ'ল আমি য'ত আছোঁ, সেই আমাৰ থকাৰ ৰুমটো। তেনেকৈ 2টা ৰ' আছে, একদম তালৈকে আছে, প্ৰায় 24-25টা ৰুম আছে। এই AC-টো অলপ লিক কৰিছে, পানী পৰে, অফ কৰি দিয়াৰ পিছত বেছিকৈ পৰে। সুবিধাখিনি আছে, যথেষ্ট সুবিধা আছে। খোৱাখিনিও প্ৰায় ভালেই দি আছে। চৰকাৰী হিচাপে ইয়াতকৈ আৰু আমি কিবা ভাল আশা কৰিব পাৰোঁ বুলি মনে নধৰে।
ৰাতিপুৱা কেতিয়াবা ব্ৰেড, জাম, ডিম এটা, কল, চাহ এনেকৈ দিয়ে। দুপৰীয়া মাছ, মাংস, কণী কিবা এবিধ থাকে সদায়, এখন দাইল, এখন ভাজি। ৰাতিও তেনেকৈ আপোনাৰ নিৰামিষ থাকে যদিও 2খন ভাজি, চাটনি, ভাত। যথেষ্টখিনি অসুবিধা পাইছোঁ বুলিয়ে ক'ব লাগিব। ৰাতি সদায় আহি PPE কিট পিন্ধি আহি পেলাই মানুহখিনি এইখিনি চাফা কৰি পেলাই গোটেইখিনি এনেকৈ। ইয়ালৈ যোনদিনাখন টেষ্ট কৰা হয়, টেষ্ট কৰাৰ 9 দিনলৈকে ইয়াত থাকে। 9 দিনৰ দিনাখন আকৌ টেষ্ট কৰি নিগেটিভ ৰিজাল্ট আহিলে 10 দিনৰ দিনাখন ইয়াৰ পৰা ডিছচাৰ্জ দিয়া হয়। এইসমূহ খালী ৰুমসমূহ, এইসমূহ খালী হৈ আছে, এতিয়াও মানুহ অহা নাই। অলপ সময়ৰ পিছতে ইয়াত নাচ গান আৰম্ভ হৈ যাব। তাৰ পিছৰ ভিডিঅ'। ব্ৰেকফাষ্ট দিলে পুৰি, বুট দাইল আৰু এটা ডিম। আৰু এইটো হৈছে ডিনাৰ। ইয়াত ভাত দিছে, দাইল দিছে, 2খনকৈ চব্জি আৰু লগতে অলপমান নেমু টেঙা আৰু এয়া কি হয়, পনীৰ দিছে। পনীৰ, বাহ, বহুত টেষ্টি আছে। এইবাৰ পনীৰ দিছিলে, কিন্তু মাছ আৰু মাংসও থাকে লগত। আৰু যদি কেতিয়াবা ভাত কম পৰে তেতিয়াহ'লে এক্সট্ৰা ভাতো পোৱা যায় ইয়াত। দুপৰীয়া খানা দি আছে। আৰু এয়া দেখিবলৈ পাইছে আপোনালোকে দুপৰীয়া আহাৰ বিতৰণ কৰি আছে। ইটো ফালৰ পৰা ষ্টাফৰ মানুহে এখন টেবুলত দুপৰীয়া আহাৰ ৰাখে আৰু এইফালৰ পৰা শাৰী পাতি লাইনে লাইনে গৈ আহাৰ তাৰ পৰা আনিবগৈ লাগে। আৰু যদি আপোনাক কিবা উপৰেঞ্চি লাগে, ভাত, দালি, তেতিয়াহ'লে আপুনি আগতীয়াকৈ ইয়াতে ক'ব লাগিব। আপোনাক ৰুমত কোনো ধৰণৰ তেনেকুৱা যোগান দিয়া নহয়। তেওঁলোকৰ ষ্টাফৰ মানুহে টেবুলত ৰাখি দিব আৰু তাৰ পৰা আপুনি ধুনীয়াকৈ লৈ যাব পাৰিব। আৰু এইটো হৈছে দিনৰ পৰিৱেশ। ইটো ফালৰ পৰা মানুহ আহিলে এইটো কাউণ্টাৰতে প্ৰথমতে ৰ'বলগীয়া হয় আৰু ইয়াতে যাৱতীয় যি বস্তু লাগে ইয়াৰ পৰাই পাই যায়। আৰু এইটো কাউণ্টাৰৰ পৰা আপুনি আগলৈ গ'লে নিজৰ নিজৰ ঠাইবোৰ ল'বগৈ পাৰিব। আপোনাৰ নিজৰ নিজৰ ৰুম থাকিব তাত। পুৰুষৰ কাৰণে, মহিলাৰ কাৰণে আৰু পৰিয়ালৰ কাৰণে 3টা বেলেগ বেলেগ ৰুম থাকে। আৰু এইফালে হৈছে ষ্টাফৰ ৰুম। ইয়াতে ডক্টৰ, নাৰ্ছ সকলোবোৰ থাকে। এয়া পানী টেংকি, এয়া অলপমান লেট্ৰিন বাথৰুমো দেখাই দিছোঁ। ৰানিং ৱাটাৰ আৰু ইয়াত শ্বাৱাৰো আছে। ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ থওঁ, যোৰহাটৰ যিটো ক'ভিড কেয়াৰ চেণ্টাৰ আছে, ইয়াত প্ৰায় 300 মানুহৰ কাৰণে বিচনাৰ ব্যৱস্থা আছে। আৰু এইটো জিলা বিশেষে বেলেগ বেলেগ। আৰু এতিয়া আমি বিহু নাচিম। এতিয়া আৰু এটা কথা লৈ আহিছোঁ। আমাৰ ইয়াত দেখিছে বিহু লাগি আছে, বিহুত এয়া মানুহে নাচি আছে। প্ৰথম অৱস্থাত যেতিয়া হোৱাটছআপত এইবোৰ ভিডিঅ' আহিছিলে যে আমাৰ ক'ভিড কেয়াৰ চেণ্টাৰত এইবিলাক কি হৈ আছে, বিহু লগাইছে, ইমান নাচিছে, ইমান হৈ হাল্লা, এনেকৈ নচা মানুহ কাকো পোৱা নাই। কিন্তু আমাৰ ইয়াতে কি হৈ আছে, প্ৰথমতে ভাবিছিলোঁ অকণমান খেলি মেলি হৈছে নেকি চাগে। কিন্তু তাৰপিছত যেতিয়া মই কথাটো অনুভৱ কৰিলোঁ, তেতিয়া এনেকুৱা লাগিছে যে একচুৱেলি আমাৰ এই বস্তুটো দৰকাৰী হয়। এইটো কাৰণে দৰকাৰী যে আপোনাৰ যদি মনটো সুস্থ আৰু সবল হৈ থাকিবলৈ হয়, তেতিয়াহ'লে আপোনাক কোনো ৰোগে তাক আক্ৰমণ কৰিবলৈ সুবিধা নাপায়। এই বস্তুটো আৰু এটা কাৰণে ভাল হয় কি, তাত পৰিয়াল আহিব পাৰে বা তাত এগৰাকী মহিলা, এগৰাকী পুৰুষ, কেতিয়াবা আপোনাৰ সৰু ল'ৰা ছোৱালীও দেখা যায়। তো ইয়াত কি হয়, পৰিয়ালত যিসকল লোক আছে তেওঁলোকে নিজৰ মাজতে কথা বতৰা পাতি বা আপোনাৰ ব্যস্ত হৈ থাকিব পাৰে। তেওঁলোকে এই বস্তুটো অনুভৱ কৰিবলৈ নহয় যে তেওঁলোক অকলশৰীয়া। কিন্তু য'ত অকলে এগৰাকী মহিলা আছে বা এজন পুৰুষ আছে, তেওঁলোকৰ কি, তেওঁলোকে সকলো সময়তে অকলশৰে থাকোঁতে থাকোঁতে তেওঁলোকৰ কি হয়, মনবোৰ দুৰ্বল হৈ পৰে। আৰু সেইটো কাৰণে মানুহৰ মাজত আহ যাহ বা মানুহৰ মাজত মিলা প্ৰীতি, এতিয়া আমাৰ কি হয়, বিহু নাচা মাত্ৰক আমি পাহৰি যাওঁ। আমি একেবাৰে পাহৰি যাওঁ আমি ক'ত আছোঁ, কি কথা, বা আমাৰ কিবা এটা যে হৈ আছে, আমি এই বস্তুটো একেবাৰে পাহৰি যাওঁ। এতিয়াও হয়তো, এতিয়াও যদি বিহু এটা লগাই দিয়া হয়, তেতিয়াহ'লে আমি একেবাৰে পাহৰিয়ে যাম মানে। তো গতিকে কথাটো এইটো, বিহু লগাই তেওঁলোকক আগলৈ লৈ অহা হয় আৰু তাত এনাউন্স কৰে যে আপোনালোকে আহক, মতা মানুহসকলো আগবাঢ়ি আহক, যে আপোনালোকে নাচক। কাৰণ সকলোৱে যেতিয়া একেলগে মিলা প্ৰীতিৰে নাচিব, তেতিয়া তেওঁলোকৰ মনবিলাকো বহুত পাতল হৈ পৰে। তেওঁলোকৰ মনলৈ এই বস্তুটো আহি নাথাকে যে তেওঁলোক ইমান অকলশৰে আছে বা তেওঁলোকৰ কিবা এটা হৈ আছে।
তেওঁলোক মানুহবোৰ ভিতৰি দুৰ্বল হৈ নপৰে তাৰপিছত আৰু এয়া এনেকুৱা এটা অভিজ্ঞতা যিটো আপুনি জীৱনত কেতিয়াও পাহৰিব নোৱাৰে আপোনাৰ শেষ মুহূৰ্তলৈকে এই অভিজ্ঞতাবোৰ আপুনি কঢ়িয়াব লাগিব লগত যদি এইটো ভিডিঅ' আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা পাইছে আৰু আপোনালোকৰ যদি কাৰোবাৰ এনেকুৱা অভিজ্ঞতা আছে তেতিয়াহ'লে সেয়াও আপুনি কমেণ্ট বক্সত জনাব পাৰে ইমান জেগা ঘূৰালো আপোনালোকক হাতখন চেনিটাইজ কৰিহে আপোনালোকে ভিডিঅ'টো বন্ধ কৰিব কিন্তু দেই ধন্যবাদ